ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা মানে বেটাক থৈ আহিলোঁ স্কুলত ইমানেই আমনি লাগিছে নহয় একদম মানে আহিলৈ বহি দিছোঁ ইয়াৰে বহিবলৈ ভিডিঅ'ত এটাকে বনাওঁ আৰু ৰাতিপুৱা মানে ক'ৰবাত যদি যাওঁ নহয় কাপোৰ কানি পিন্ধি আৰু মানে একদম মানে কাম কৰিব একো মন নাযায় একো কামেই কৰা নাই আহি ডাইৰেক্ট বহি দিছোঁ ইমানেই ভাগৰ লাগিছে নহয় এই গৰম দিনকেইটা মোৰ কাৰণে মানে আমনি মানে ইমানেই আমনি পাওঁ নহয় মোক গৰম দিনকেইটাত মই বিৰাট দিগদাৰ পাওঁ কৈছোঁ নহয় ৰাতি মোৰ হোৱা নহয় মেইন কথা ৰাতিপুৱা উঠিব নোৱাৰোঁ বিৰাট দিগদাৰ হয় তাৰপিছতে আহিলৈ বহি দিছোঁহি ঘৰতো কোনো নাই চান্সে পাইছোঁ এতিয়া লাহে লাহে কামবোৰ কৰি থাকিলেও হ'ব আৰু কোনো নাই মানে কি আৰু আমি তিনিটাহে বাপেক নাই তেওঁ মানে সদায় ল'ৰাটোক স্কুললৈ নিয়ে আজি ধৰক নিব নোৱাৰিলে যাব লগা হ'ল এফালে তাৰপিছতে মই নিব লগা হ'ল বেটাই মোক ঠেলি ঠেলি নিছে মোৰ যাবলৈ অকণোৱে মন যোৱা নাই মানে ইমানেই দিগদাৰ পাইছোঁ নহয় শুই থাকিব মন গৈছে ৰাতিপুৱা তাৰপিছতে আহিলৈ বহি দিছোঁহি আপোনালোকে বাৰু উঠিলেনে বাৰু উঠিলে মানে কি আৰু এতিয়া সকলোৱে ভাত পানী খাই চাগে কাম বন কৰি শেষ হ'ল আৰু চবকে দেখোঁ ভিডিঅ'ত ইমান সোনকালে উঠে নহয় 5টা 4টা বজাতে উঠে কিন্তু কেনেকৈ উঠে মূৰ চুৰ ঘূৰাই নাই বাৰু আপোনালোকৰ মোৰ যে ইমান মূৰ ঘূৰাই নহয় সোনকালে উঠিলে মূৰটো মানে একদম এনেকৈ ঘূৰাই থাকে মই সোনকালে উঠিবলৈ ইমান বেয়া পাওঁ নহয় আপোনালোকে মোক ক'ব যে এইজনী গেধি হয় কিন্তু মই মানে গেধি মানে মোৰ সোনকালে উঠি বহুত বেয়া পাওঁ আৰু উঠিলে মোৰ ইমান মূৰ ঘূৰাই গ'লে নাজানো আপোনালোকে ইমান 4টা বজাত উঠে 5টা বজাত উঠি কাম কৰে মোৰ মানে দেখিলে ইমান ভাল লাগে কিন্তু মই নিজে ইমান ট্ৰাই কৰোঁ যদিও মই নোৱাৰোঁ মানে আৰু এটা কথা মোৰ ৰাতি শুৱা মানে বহুত দেৰি হয় 1টা 1:30 বাজে 12টা আৰু সোনকালে হ'লেও টোপনি নধৰে মানে সেইটো কাৰণে চাগে এনেই উঠিব নোৱাৰোঁ নেকি হ'ব তেন্তে আহোঁ মই বোলো ৰাতিপুৱা আহিলে বহিলোঁ যেতিয়া ভিডিঅ' অকণকে কৰোঁ আৰু আগৰ ভিডিঅ' এগালমান পৰিয়ে আছে এডিট কৰিবলৈ মানে আমাৰ ঘৰত কোনো নকৰে নাই তেওঁ নাজানে এডিট কৰিব আৰু মুনুৱে কৰে আগতে মুনুটো ঘৰত নাই আৰু ময়ে কৰিব লগা হয় এডিট একদম মানে ভাগৰত মানে সময় নাপাওঁ দিনটো মানে এডিট কৰিবলৈ অকণমান সময় পালেও সেইখন সময়তে কৰোঁ আৰু তাৰপিছতে এডিট তেনেকৈ ভিডিঅ'বোৰ থাকিয়ে যায় আৰু কেইবাটাও ভিডিঅ' এতিয়াও আছেই এডিট কৰিব পৰা নাই এনেকৈ বহি পটককৈ বোলো অকণমান কৰি দি দিওঁ নহ'লে আকৌ মানে জানেই ন ইউটিউবত ভিডিঅ' নিদিলে কি হৈ যায় পটককৈ আকৌ মানে ডাউন হৈ যায় মোৰ তেনেকৈ ফেচবুকটো তেনেকৈ ডাউন হৈ গৈ মানে একদম দিব মন নাযায় এলেহুৱা টাইপ লাগে মানে মোৰ এই ইউটিউবটো তেনেকৈ আৰু লাহে লাহে মানে কমি যাবগৈ নিদোঁতে তেনেকৈ মই ভাবিছোঁ এনেকৈ দিব লাগিব অকণ ভিডিঅ' আৰু ভাবোঁ কি বেলেগ ভিডিঅ' এডিট কৰি থাকোঁতে মানে থাকিয়ে যায়গৈ আৰু